তোমালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি ডিসকাস কৰিম ইতিমধ্যে হৈ যোৱা HSLC বা মেট্ৰিক পৰীক্ষাৰ জেনেৰেল মেথমেটিক্সৰ প্ৰথম 20টা MCQ কোৱেশ্চনৰ এনসাৰ সমূহ কি হ'ব। বলা ভিডিঅ'টো আৰম্ভ কৰো। কোৱেশ্চন নম্বৰ 1 যদি x আলফা y আৰু x = 6 হলে y = 30 এতিয়া x = 2 হলে y ৰ মান হ'ব। ইয়াৰ কাৰেক্ট এনসাৰ অপচন নম্বৰ C 10। Question number 2. তলৰ কোনটো সংখ্যাই এটা অযুগ্ম সংখ্যাৰ বৰ্গ? ইয়াৰ কাৰেক্ট এনসাৰ অপচন নম্বৰ B 169. Question 3. 3√8 plus 3√7 plus 3√64 ৰ মান হ'ব। ইয়াৰ কাৰেক্ট এনসাৰ অপচন D 9. Question number 4. ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি যদি a আৰু b যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা হয় তেন্তে অন্য দুটা অদ্বিতীয় সংখ্যা q আৰু r পোৱা যাব যাতে ইয়াৰ কাৰেক্ট এনসাৰ অপচন নম্বৰ C। Question number 5. পৰিমেয় সংখ্যা 4³ divided by 2⁴ into 5⁵ দশমিক প্ৰশাসনৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হ'ল। ইয়াৰ কাৰেক্ট এনসাৰ অপচন A 3। Question number 6. যদি px = bx² plus 4 b plus 1 plus 1 বহুপদটোৰ এটা 0 1 হয় তেন্তে b ৰ মান হ'ব। ইয়াৰ কাৰেক্ট এনসাৰ A -1। Question number 7. যদি এটা বহুপদৰ 0 কেইটাৰ যোগফল আৰু পূৰণফল p আৰু q হয় তেন্তে বহুপদটো হ'ব। ইয়াৰ কাৰেক্ট এনসাৰ অপচন C x² - p plus qx plus pq. Question number 8. ax plus by plus c = 0 সৰল ৰেখাটোৰ মূল বিন্দুৰ মাজেৰে যোৱা চৰ্তটো হ'ল। ইয়াৰ কাৰেক্ট এনসাৰ অপচন C = 0. Question 9. y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ব। ইয়াৰ কাৰেক্ট এনসাৰ অপচন A 0, x. Question number 10. এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 5 তেন্তে সমীকৰণটো হ'ব। ইয়াৰ কাৰেক্ট এনসাৰ অপচন A x² - 5x plus 6 = 0. 1. যদি 4/5 a2 এটা সমান্তৰাল প্ৰগতিৰ তিনিটা ক্ৰমিক পদ হয় তেন্তে a ৰ মান হ'ব। ইয়াৰ কাৰেক্ট এনসাৰ অপচন A 7/5. 2 নম্বৰত 2. ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ যদি এংগল C = 90 ডিগ্ৰী যদি AC = 6 সেন্টিমিটাৰ হয় তেতিয়া AB = ইয়াৰ কাৰেক্ট এনসাৰ অপচন A 6√2 সেন্টিমিটাৰ। 3 নম্বৰ কোৱেশ্চন 3 - 2 বিন্দুটো x অক্ষৰ পৰা দূৰত্ব হ'ব। ইয়াৰ কাৰেক্ট এনসাৰ অপচন D 2। 4. Question number 4. -2, 0 আৰু 4, 0 সংযোগী ৰেখাখণ্ডক y অক্ষই ভাগ কৰা অনুপাতটো হ'ব। ইয়াৰ কাৰেক্ট এনসাৰ অপচন B 1:2। 5 নম্বৰ কোৱেশ্চন এডাল সৰল ৰেখাই এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে ৰেখাডাল হ'ব। ইয়াৰ কাৰেক্ট এনসাৰ অপচন D 6. যদি sin A = 3/5 হয় তেন্তে tan A = ইয়াৰ কাৰেক্ট এনসাৰ হ'ল অপচন নম্বৰ C 3/4। Question number 7. যদি O কেন্দ্ৰযুক্ত এটা বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক যাতে এংগল POQ = 110 ডিগ্ৰী তেন্তে এংগল PTQ সমান হ'ব। ইয়াৰ এনসাৰ অপচন B 70 ডিগ্ৰী। Question number 8. এটা ঘনকৰ পৃষ্ঠকালি যদি 486 সেন্টিমিটাৰ হয় তেন্তে ইয়াৰ আয়তন হ'ব। ইয়াৰ কাৰেক্ট এনসাৰ হ'ল অপচন D 729 সেন্টিমিটাৰ কিউব। Question number 9. এটা তথ্যৰ মাধ্যমা আৰু বহুলক যথাক্ৰমে 33 আৰু 45 হলে মাধ্য হ'ব। কাৰেক্ট এনসাৰ হ'ল অপচন নম্বৰ C 27। Question number 10. এটা লুডুগুটি এবাৰ মাৰিলে 8 পোৱাটো সম্ভাৱিত হ'ব। এনে ধৰণৰ ভিডিঅ'বোৰ চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু জ্ঞান আহৰণ কৰক। ধন্যবাদ।